हेलो एवरीवन मैं आज आपनलोकर ओसरले एटा फास्ट फूडर रेसिपि লৈ আহিছো চাওমিন एग चाउमिनर रेसिपि आहकसुन चाও मैं केनेदरे बनालो मैं चाउमिन लैसु डांगर एक पेकेट और कणी दुटा लैसु बंधाकबि लैसु अकनमान और गाजर लैसु एटा दीघल दीघलকৈ काटि लैसु पियाज लैसु डांगर साइजर एटा सरू सरूকৈ काटि लैसु दीघलिया आकारत और केঁচা जलकिया लैसु एटा और नेहरु लैसु मैं केइफुटामान और एतिया मैं चाउमिनखिनि बइल करिसु याते पानी दिसु अकमान और मैं रिफाइन तेल एचामच दि दिसु डांगर चामचेरे जेते चाउमिनखिनि लागि नधरे इडाल हिडाলৰ লগত और एतिया चाउमिनखिनि धुनियाকৈ सिजिसे एडाल एडाल হৈ পৰিছে एतिया मैं एखिनि नुमाই লৈছো जेते पानीखिनि हुनकाले हरকি যায় और अकनमान मैं ऊपৰৰ পৰা ঠাণ্ডা পানী দি দিছো जेते चाउमिनखिनि धुनियाকৈ एडाल एडाल হৈ পৰে और मैं केराही एटात अकमान रिफाइन तेल দি দিলো तार पिছত मैं याते कणी दुटा लैसिलु जे एखिनि भाजी लम कणीखिनि आगतियाকৈ ভাল निमख अकमान दिसु और हलधि अकमान दि भालदरे एखिनि मैं फेटि लैसिलु तार पिছত एखिनि मैं एतिया 2 मिनिट मान हबो दिम तार पिছত ভাল लराय दिसु अकमान लाहे लाहे लराय दिसु जेते एकेबारे गुৰি হৈ না যায় अकमान अकमान डांगर डांगर साइजत থাকে তেতিয়া হলে ভাল লাগিব अकमान टेस्टी হয় जेते कणीखिनि डांगर डांगर হৈ থাকিলে या मैं एखिनि 2 मिनिट मान भाजी लम भालदरे लराय आसु जेते तलत लागि नधरे एतिया मैं एखिनि नमाय लम एटा बाटित মই জানে মইনো কেনেদৰে বনালো খুব কম বস্তুৰে আপোনালোকে সকলোৱে বনাব পাৰিব ঘৰত ৰেষ্টুৰেণ্টত নোযোৱাকৈ হ'ব ঘৰতে এনেদৰে বনাব এতিয়া মই ইয়াতে তেলখিনি দি দিলো তাৰ পিছত মই ইয়াতে নেহৰুখিনি দি দিম नेहरुखिनि एड करि दि दिसु और अकमान लराय दिम 10 सेकेंड माনৰ কাৰণে মই फ्राई কৰি লম नेहरुखिनि तार पिছত মই ইয়াতে पियाज गाजर एखिनि गुटेखिनि एड करि दि दिम ভালদৰে লৰাই থাকিম गुटेखिनि একেলগে দিছো गुटेखिनि একেলগে সিজি যায় এখিনি মই 5 মিনিট মানৰ কাৰণে 5-10 মিনিটৰ কাৰণে ভাজি লম पियाजखिनिও ভালদৰে ভজা যাব আৰু গাজৰখিনিও সিজিব মই ইয়াতে বন্ধাকবিখিনি দি দিম বন্ধাকবিখিনি দি তাত মই নিমখ দিছো সোৱাদ অনুসৰি নিমখখিনি দি তাৰ পিছত মই ইয়াতে টমেটো সস দিছো এচামচ তাৰ পিছত মই ইয়াতে দি দিম মই ইয়াতে সয়া সস দি দিছো 1.5 চামচ সয়া সস দিম ডাঙৰ চামচেৰে 1.5 চামচ সয়া সস দিছো আৰু ভালদৰে মিহলি কৰি দিম এতিয়া মই ইয়াতে ভিনেগাৰ দিম সৰু চামুচেৰে এচামুচ হোৱাইট ভিনেগাৰ এতিয়া ভিনেগাৰখিনি দি দিছো এচামুচ হ'ব সৰু চামুচেৰে লৈছো এই ডাঙৰ চামুচখনেৰে আৰু এইখিনি এতিয়া ভালদৰে মিহলি কৰি লম তাৰ পিছত মই ইয়াতে চাওমিনখিনি দি দিম অকমান অকমানকৈ আৰু ভালদৰে এখিনি মিহলি কৰি লৈছো এতিয়া ভালদৰে মিহলি হোৱাৰ পিছত মই ইয়াতে চাওমিনখিনি এড কৰি দি দিছো আৰু এতিয়া মই এখিনি গুটেখিনি দি দিলো আৰু 2 চামুচেৰে ভালদৰে এখিনি মিক্স কৰি লম যেতে গুটেখিনিতে সয়া সসখিনি আৰু সবজিখিনি মিহলি হৈ যায় তাৰ কাৰণে মই 2 চামুচেৰে ভালদৰে মিহলি কৰি লৈছো আৰু এনেদৰে বনালে খুবেই টেস্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন যদিহে ট্ৰাই কৰা নাই আৰু মই এতিয়া ইয়াতে আগতীয়াকৈ ভাজি লোৱা কণীখিনিও এড কৰিছো কণীখিনি ডাঙৰ ডাঙৰ হৈ আছে দেখিছেনে এনেদৰে মিহলি কৰি দিছো অকমান তাৰ পিছত মই এখিনি আৰু 5 মিনিট মান সময় ৰাখি দিম ভালদৰে যেতে গোটেইখিনি সিজি উঠে আমাৰ এখিনি একেবাৰে ৰেডি হৈ পৰিছে আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু যদি মোৰ ভিডিওটো ভাল পাইছে প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ।